তই এটা অসমীয়া হৈ পেলাই যে অসমীয়া বিহুটোক লৈ পেলাই যিটো কৰিছ লীলা আৰু তই জাননে তই যে এনেকুৱা ভিডিঅ' যে বনাই তই প্ৰত্যেকজন অসমীয়া বুকুত যে লগালি ইজুই আৰু তই যদি ল'ৰা নোহাতেন আজি তোক মই ক'লো হয় দে এবাৰ হুই আমি বোকা চলা তই যে অসমীয়া গানটোক লৈ পেলাই যে কৰি আছ লীলা নেক্সট টাইম যদি এনেকুৱা ভিডিঅ' বনাও এই পাত দেখিছোঁ নহয় একে পাতে কৈ দিম তোৰ দাঁতৰ গুৰি ঢিলা তই যে চহৰা লেঙেটা হৈছে ভিডিঅ'টো বনালি আৰু তই গম পা নে তই যে অসমৰ প্ৰত্যেকজন অসমীয়াৰ বুকুত যে লগালি জুই সঁচা কথা কবি তোৰ মাৰে যে কিমানটা লগত দিছিলে হুই মানে তোৰ লিখা এটা জহৰা জগিবলৈ বৰ্তমান দেৰি হৈছে নেকি ৰ'ব বাকী ক্লিপখিনি চোৱাৰ আগত কামটো কৰি দিয়ক মানে চেনেলটো যদি ঠুকানে ঠুকি দিয়ক তোবলক বাকী বাপচুৰিখিনি আৰম্ভণি কৰোঁ और अभी तो रुको क्लाइमैक्स अभी बाकी মানে তহঁতৰ দৰে জহৰাবিলাকে অসমীয়া জাতিটো কৰি দিলে ধ্বংস কিন্তু মোৰ সন্দেহ হয় তহঁতিয়ে হৈছ কেলা জনিছিলৰ বংশ टपाटप मालूम ना তহঁতৰ লিখা জহৰাবিলাকে জাতিটোক ধ্বংস কৰিলে কৰিলে লগতে এতিয়া বিহুটোকো ধ্বংস কৰিছ তহঁতি পাইছ কি বোলে সঁচা কথা ক'ব হ'লে যে ইহঁতৰ দৰে অসমীয়াবিলাকৰ কাৰণে বাকী অসমীয়াখিনি আজি ডুবিছে লগতে ভুগিছে खत्म बाय बाय टाटा गुड बाय বোলে মানুহে যে কয় আগৰ গৰু জিনি যায় পিছৰ গৰু তিনি যায় তাকে মই চিন্তা কৰিছোঁ মানে তহঁতৰ ঘৰৰ এনেকুৱা ভিডিঅ'বিলাক তয়ে বনাও নে তহঁতৰ ঘৰত থকা বাই ভনীবিলাকো বনায় बहुत अच्छा लगेगा মানে মানুহে যে কয় আগৰ গৰু জিনি যায় পিছৰ গৰু তিনি যায় কথাষাৰ যদি সঁচা হয় মানে তোক সুধিছোঁ তহঁতৰ ঘৰৰ অকল তই এনেকুৱা ভিডিঅ' বনাও নে তোৰ ঘৰত থকা বাই ভনীও বনায় যদি বনাই কবি মানে ঠুকি দিম লাইকটো मैं तो कुछ और ही समझ रहा था তোকে চাকৰি জাগল সকলোকে বিহুৰ শুভেচ্ছা থাকিল আৰু আজি ভিডিঅ' চাই যদি ভাল লাগিছিল লাইক যদি ঠুকা নাই লাইকটো ঠুকি দিয়ক চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব ধুনীয়াকৈ এটা কমেণ্ট কৰি জনাব আজি ভিডিঅ' চাই কেনেকুৱা লাগিছিল আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম কিন্তু শ্বেয়াৰ নকৰাকৈ নাথাকিব সাৱধান হওক সতৰ্ক হওক সকলোৱে হাঁহি থাকক আৰু হওঁ হৈ থাকক কি ঠিক কাইলৈ আপোনাৰ ওপৰ পাৰিদাত নাথাকিবও পাৰে ধন্যবাদ।